এই মুহূৰ্তত জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ কোভিড-19ৰ ভেকচিন ললে মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনে বিশ্ববাসীৰ বাবে আশাৰ খবৰ কঢ়িয়াই অনা এই ভেকচিন লোৱাৰ দৃশ্য বন্দী হল কেমেৰাত কোভিড-19ৰ প্ৰতিষেধকৰ প্ৰথমটো ড'জ ললে মাৰ্কিন ৰাষ্ট্ৰপ্ৰধানজনে এগৰাকী চিকিৎসকে জো বাইডেনক এই ভেকচিন দি থকা দৃশ্য সম্প্ৰচাৰ হয় টেলিভিছন যোগে উল্লেখযোগ্য যে ফাইৰাছ আৰু বায়োটেক নামৰ প্ৰতিষ্ঠানে প্ৰস্তুত কৰে এই কৰোনা প্ৰতিষেধক অচিৰে উপলব্ধ হ'বলগীয়া ভেকচিনৰ সন্দৰ্ভত সজাগতাৰ বাবে মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনে ললে ৰাজহুৱাভাৱে কৰোনা ভেকচিনৰ প্ৰথমটো ড'জ পুনৰবাৰ জানিছো এই গুৰুত্বপূৰ্ণ খবৰটি কোভিড-19ৰ ভেকচিন ললে মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনে বিশ্ববাসীৰ বাবে আশাৰ খবৰ কঢ়িয়াই অনা এই ভেকচিন লোৱাৰ দৃশ্য বন্দী হল কেমেৰাত ব্যুৰ' ৰিপৰ্ট ইপ্ৰাইম